তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। তো আজি অলপ একদম এনাৰ্জি নাই, তাৰমানে কি হৈছে, যোৱাকালি বেজি ল'লোঁ ন, তো সেইকাৰণে মানে যোৱাকালি শিকি আছিল, যোৱাকালি তাৰমানে একো হোৱা নাই মোৰ। তো ৰিয়েকশ্যনটো মই তাৰমানে সেইটো ভিডিঅ'ত নিদিলোঁ ন, তো মই পিছত দিম বুলি কৈছিলোঁ। তাৰমানে ৰিয়েকশ্যন নহয়, আচলতে বেজিটো লৈ তাৰমানে কেনেকুৱা তাৰমানে হেল্থৰ হেৰিটো মইতো আপোনালোকক ক'ম বুলি কৈছিলোঁ, মই সেইটোৰ লগত একেলগে দিয়া নাছিলোঁ মই। তো আজি 4 তাৰিখ হয়, আজি নেক্সট ডে হয়। কালি শিকি আছিল, কালি মই একো হোৱা নাছিল, কালি জ্বৰ চৰ একো নাই। আমাৰ বাৰ অলপ জ্বৰ উঠিছিলে মানে বাৰ, কিন্তু মোৰ উঠা নাছিল। মই কালি চিনেমা চাইছিলোঁ কালি ৰাতি। তাৰপিছত কিন্তু আজি অলপ তাৰমানে কেনেবা অলপ বেলেগ লাগিছে, তাৰমানে কেনেকৈ কওঁ, তাৰমানে এতিয়া জ্বৰো উঠিছিল, অলপ হাতটো ঘূৰোৱা যেন নালাগে, মানে অলপকৈ বেলেগ লাগিব, ক'ব নোৱাৰোঁ মই। আৰু যোনখন হাতত লৈছিলোঁ, এইখন হাতত লৈছিলোঁ ন, মই এইখন হাতত লৈছিলোঁ কাৰণে এইখন হাত তাৰমানে তাৰমানে অলপ ওজন লাগি আছে, তাৰমানে গধুৰ লাগি আছে। তো সেই বেজিটোৰ চাইডে জ্বৰ হৈ গৈছে। আৰু এটা কথা কৈ দিওঁ, সেইটো ভিডিঅ' এডিট কৰা নাই ৰ'ব, মই কেতিয়া দিম নাজানো, চাওঁ। এডিট কৰাই নাই, আৰু এইটো ভিডিঅ' পিছত দিম চাগে, সেইটো ব্লগ দিয়াৰ পিছত এইটো দিম। আৰু মোৰ আৱাজ কেনেকৈ আহিছে নাজানো, একদম আৰু গৰম উঠিয়ে একদম, তাৰমানে গৰমটো ওলাই যাব দিছোঁ, মই ফেন দিয়াই নাই। মানে গৰমটো ওলাই গ'লে তাৰমানে অলপ তাৰমানে ভাল হ'ব, জ্বৰটো পটককৈ কমিব, সেইকাৰণে মানে মই ফেন দিয়াই নাই, মই এনেকৈ আছোঁ। আৰু এটা কথা কৈ লওঁ যে মই তাৰমানে বেজি লৈ আহিলোঁ, তাৰপিছত আমাৰ ঘৰৰ মানুহবিলাকে সুধিছে, মানে কোভিচিল্ড আৰু লগৰবোৰেও সুধি আছে যে কোভিচিল্ড ল'লে নে কোভেক্সিন ল'লোঁ, তো সেইটো সুধি আছে। তো মানুহৰ তাৰমানে এটা হেৰি হৈছে, তাৰমানে ডিফাৰেঞ্চটো তাৰমানে গম পোৱা নাই, যে তাৰমানে কোভেক্সিনটো লওঁ নে কোভিচিল্ডটো লওঁ। কিছুমানে কয় যে কোভিচিল্ডটো ল'লে কিবা বেয়া নেকি, কোভিচিল্ডটো বেছি তাৰমানে কাম নিদিয়ে, কোভেক্সিনটো বেছি কাম দিয়ে। তো মই এতিয়া চাই আছিলোঁ মোবাইলত, চাই আছিলোঁ, তাৰমানে ৰিচাৰ্চ কৰিছিলোঁ, তাৰমানে কোনটো ডিফাৰেঞ্চটো কি, তাৰমানে এই বেজি দুটাৰ ডিফাৰেঞ্চটো কি, ভেকচিন দুটাৰ। তো ডিফাৰেঞ্চটো চাই থাকোঁতে মই এতিয়া গম পালোঁ যে তাৰমানে যদি আপোনালোকে ধৰক আপোনালোকে পেইনটো ফিল কৰিব পাৰে, সহ্য কৰিব পাৰে, ধৰক পেইন মানে যদি আপোনালোকে ধৰক আপোনালোকৰ জ্বৰ উঠিলে বা কিবা চৰ্দি হ'লে, বেছিকৈ যদি জ্বৰ উঠিলে যদি আপোনালোকে সহ্য কৰিব পাৰে, তেনেহ'লে আপোনালোকে মই ৰিচাৰ্চ কৰি পোৱাৰ মতেদি আপোনালোকে কোভিচিল্ডটো ল'ব পাৰে, যদি আপোনালোকে সহ্য কৰিব পাৰে। আৰু যদি আপোনালোকে সহ্য কৰিব নোৱাৰে, তেনেহ'লে আপোনালোকে কোভেক্সিনটো ল'ব পাৰে। কোভেক্সিনটো তাৰমানে বেছি এইটো এফেক্ট নিদিয়ে, মানে জ্বৰ এইবিলাক তাৰমানে বেছি নহয়, তাৰমানে অলপ কিয় হ'ব, কিন্তু ইমান সেই নহয়। কিন্তু কোভিচিল্ডটো ল'লে তাৰমানে অলপ ছাইড এফেক্টটো অলপ বেছি থাকে, তাৰমানে জ্বৰ আৰু বেলেগ তাৰমানে ছাইড এফেক্ট হোৱাটো অলপ বেছি থাকে। তো সেইখিনিয়ে, আৰু মই কোভিচিল্ড লৈছোঁ, সেইকাৰণে অলপ হৈছে নেকি, কিন্তু এইখিনি হোৱাটো জৰুৰী আচলতে। এইটো গুগলত মাৰি চালে পাব, তাৰমানে ডিফাৰেঞ্চটো যদি জানিব ইচ্ছা আছে যে কোভেক্সিন আৰু কোভিচিল্ডৰ ভিতৰত। তো তাতে মানে এনেকৈ লিখা আছে যে যদি আপোনালোকে পেইনটো সহ্য কৰিব পাৰে, তেনেহ'লে আপোনালোকে কোভিচিল্ডটো ল'ব পাৰে। আৰু 18 to 40 years এইখিনিত মানে মানুহে কোভিচিল্ডটো ল'ব পাৰে, আৰু বাকীখিনিও ল'ব পাৰে। আৰু যদি আপোনালোকে তাৰমানে পেইনটো সহ্য কৰিব পাৰে, তেনেহ'লে কোভিচিল্ডটো ল'ব পাৰে। আৰু যদি আপোনালোকে পেইনটো সহ্য কৰিব নোৱাৰে, তেনেহ'লে কোভেক্সিনটো ল'ব পাৰে। তো এইখিনিয়ে। আৰু এটা চাইড হৈ গৈছে, তাৰমানে কোভিচিল্ড, যদি আপোনালোকে কোভিচিল্ড বেজিটো লৈছে, তেনেহ'লে কোভিচিল্ড বেজিটো লৈছে যদি আপোনালোকে তাৰমানে অলপ 3 মাহ 4 মাহ মানুহ, 3 মাহ নহয় 2 মাহ 3 মাহ মানুহৰ ভিতৰত পিছত তাৰমানে ছেকেণ্ড ড'জটো ল'ব পাৰিব। এতিয়া মই 3 তাৰিখে লৈছোঁ, 3 জুনত লৈছোঁ। তো মই ছেকেণ্ড ড'জটো যদি মই স্ক্ৰীনশ্বটটো আছে, মই আপোনালোকক দেখুৱাই দিম। মোৰ 22 তাৰিখ পৰিছে নেকি, মই ভালকৈ মনত নাই, 22 আগষ্টত পৰিছে ছেকেণ্ড ড'জটো। আমাৰ 3 জনলৈ পৰিছে 22 আগষ্ট নে কিবা ছেকেণ্ড ড'জটো। তো সেয়ে তাৰমানে কোভিচিল্ডটো ল'লে তাৰমানে আপোনালোকৰ অলপ দেৰিকৈ তাৰমানে ছেকেণ্ড ড'জটো ল'ব পাৰিব। আৰু যদি আপোনালোকে কোভেক্সিনটো ল'লে তাৰমানে 3 উইক বা 4 উইকৰ ভিতৰত তাৰমানে আপোনালোকে ছেকেণ্ড ড'জটো ল'ব পাৰে, আৰু সেইখিনিয়ে। আৰু এই কোভিচিল্ডটো তাৰমানে আমাৰ দুটাই ইণ্ডিয়াৰে দুটা ভেকচিনে, মানে ইণ্ডিয়াৰ কোম্পানী দুটাই বনাইছে। কোভিচিল্ডটো বনাইছে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া নেকি, আৰু কোভেক্সিনটো বনাইছে
ভাৰত বায়'টেকে বনাইছে তো দুটাই ইণ্ডিয়াৰে হয় আৰু তাৰপিছত স্পুটনিক বুলি আছে সেইটো ৰাছিয়াৰ হয় সেইটো এতিয়ালৈকে অহা নাই আৰু এইখিনিয়ে তো বেছি ভয় কৰিবলৈ কথা নাই দুটাৰে বেলেগ বেলেগ চাইড ইফেক্ট আছে তো আপোনালোকে যদি পেইনটো সহ্য কৰিব পাৰে তেনেহ'লে কোভিচিল্ডটো ল'ব আৰু যদি পেইন সহ্য কৰিব নোৱাৰে তেনেহ'লে কোভেক্সিনটো পাৰে যদি ল'ব পাৰে কিন্তু কোভেক্সিনটো ইমান তাৰমানে নাথাকে কাৰণ সেইটো চবে ল'ব বিচাৰে ন তো সেইকাৰণে দুটাই একে হয় আপোনালোকে যোনটো পাই লৈ ল'ব পোৱাটোৱে ডাঙৰ কথা আচলতে পোৱাটো বহুত ডাঙৰ কথা নাপায় যিহেতু তো ময়ো ৰেষ্ট ল'ম আৰু এতিয়া মই ভিডিঅ' বনোৱাৰ মুডত নাই আচলতে এনেই ৰিয়েকশ্যনটো দিলোঁ তো ভ্লগটো কেতিয়া দিব পাৰিম নাজানো মই আজিতো 4 তাৰিখ হ'ল তো কেতিয়া দিব পাৰোঁ নাজানো তো আজি ভিডিঅ'টো এইখিনি আছিল তো এইটো ভ্লগটোৰ পিছত দিম মই চাগে তো আজি ভিডিঅ'টো এইখিনি আছিল তো ৰিয়েকশ্যনটো ক'লোঁ আপোনালোকৰ ভিজিটো লওক ভয় কৰিব নালাগে লওক যি হৈ দেখা যাব একো নহয় লৈ যাওক